আমি বৰ্তমান আছোঁ নামচাইত আৰু নামচাই বুলি ক'লে গল্ডেন পগৰা একেবাৰে বিখ্যাত মোৰ উচ্চাৰণটো হয়তো অলপমান ইফাল সিফাল হ'ব পাৰে কিন্তু আপোনালোকে বুজি পাইছে চাগে এইখিনি আছিলে বাহিৰৰ দৃশ্য আৰু এয়া হৈছে গেটৰ পৰা সোমাই যিখিনি দৃশ্য দেখি পায় সেইখিনি এই ভাগ আচলতে বুদ্ধিষ্ট লোকসকলৰ এটা অতি পবিত্ৰ অনুষ্ঠান তাতে মংসকল থাকে তেখেতসকলে তাত প্ৰাৰ্থনা কৰে তেখেতসকলৰ যি ৰিচুৱেলছ আছে সেইখিনি কৰে মই নামবিলাক নাজানো সেইকাৰণে ক'ব পৰা নাই আৰু এয়া চাওক কিমান ধুনীয়া গোল্ডেন কালাৰ কৰা অতি বেছি ধুনীয়া পৰিৱেশটো অতি পবিত্ৰ আৰু কিমান ধুনীয়া চাফাকৈ ৰাখিছে আপোনালোকে যদি কেতিয়াবা সময় সুবিধা পায় নামচাইলৈ যায় এবাৰ নোচোৱাকৈ নাথাকিব আৰু মই আপোনালোকক প্ৰায় গোটেইখিনি পৰিৱেশেই দেখুৱাই দিছোঁ এইদৰে গোটেইখিনি চোৱাই হোৱাৰ পিছত আমি বাহিৰলৈ ওলাই গ'লোঁ আৰু বাহিৰলৈ ওলাই যোৱাৰ আগত আমি দুটামান সৰু সৰু বস্তু ল'লোঁ মই এটা ট্ৰেডিশ্যনেল বেগ ল'লোঁ বেগটো কেনেকুৱা লাগিছে আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব বাই বাই